হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ MI ডিজিটেল ছাৰ্ভিচলৈ। আজি আপোনালোকক দেখাব গৈ আছোঁ ড্ৰাইভিং লাইচেন্সত যদি আপোনাৰ মোবাইল নম্বৰ ভুলকৈ দিয়া আছে সেইটো কেনেকৈ শুধৰণি কৰিব। চ' দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ইয়াতে পৰিবহণ লিখি চাৰ্চ কৰি দিব। প্ৰথম লিংকটোত সোমাই আহিব। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰি তললৈ আহিব। ইয়াতে ড্ৰাইভিং লাইচেন্স আৰু লাৰ্ণাৰ লাইচেন্সৰ অপশ্যন দিয়া আছে, ইয়াতে ক্লিক কৰিব। নেক্সট আৰু এটা পেজ খোল খাব। এইটো অহাৰ লগে লগে আপুনি আপোনাৰ নিজৰ ষ্টেট ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াতে চাওক বহুতখিনি অপশ্যন দিয়া আছে। চ' আমি যাম এতিয়া মোবাইল নম্বৰ চেঞ্জ কৰিবৰ কাৰণে। চ' ইয়াত আদাৰ্ছত আহিব। ইয়াতে চাওক মোবাইল নম্বৰ আপডেট বুলি অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰিব। এইটো পেজ অহাৰ পিছত ইয়াতে চিলেক্ট অপশ্যনত যাব। ইয়াতে আপোনাৰ ড্ৰাইভিং লাইচেন্স চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ লাইচেন্সৰ ইছ্যু ডেট লাগিব, ইছ্যু ডেট চিলেক্ট কৰি ল'ব, নহ'লে এণ্টাৰ কৰিব। এইটো পেজ আহিব এনেকুৱা। ইয়াৰ পিছত চাব পাৰিব আপোনাৰ পুৰণা মোবাইল নম্বৰ ইয়াতে দিয়া থাকিব, ড্ৰাইভিং লাইচেন্স নম্বৰ, ডেট অফ বাৰ্থ, নাম আৰু ফাদাৰ্ছ নেম অথবা গাৰ্জিয়ানৰ নাম। ইয়াৰ পিছত ইয়াতে প্ৰচিড বুলি এটা অপশ্যন পাব, ইয়াতে ক্লিক কৰিব। নিউ মোবাইল নম্বৰ ইয়াতে দিব। তলত আৰু এবাৰ দিব। কনফাৰ্ম কৰিলোঁ। কনফাৰ্ম মোবাইল নম্বৰ দিয়া হ'ল। ইয়াৰ পিছত যিকোনো এটা ৰিজন চিলেক্ট কৰিব। ইয়াতে আপুনি এনেকৈ লিখিব পাৰে, অল্ড চিম ইজ নট এভেইলেবল। তাৰপিছত প্ৰচিডত ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো ইয়াতে এণ্টাৰ কৰি দিব। ইয়াৰ পিছত ইয়াতে ভেৰিফাইড ক্লিক কৰিব। চাওক ভেৰিফাই হৈ গ'ল। আকৌ প্ৰচিডত ক্লিক কৰিব। এয়া হৈ গ'ল। ইয়াতে চাওক মোৰ লাইচেন্স নম্বৰ দিয়া আছে আৰু ইয়াত লগত সংযোগ হোৱা মোবাইল নম্বৰো দিয়া আছে। চ' হৈ গ'ল। থেংক ইউ চবকে ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ' ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। বন্ধুসকলে চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব। আগলৈ আৰু ভাল ভাল ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। সকলোকে থকাৰ কাৰণে ধন্যবাদ আপোনালোকক। আজিলৈ ইমানেই।